चिरां जिल्लानि सिङाव थानाय दादगारि हाथिसारनि लाइमोनफोरा मोनसे इन्डो-भुटान ट्राक पार्किंखौ दिनै बेखेवबाय। मानोना बे ट्राक पार्किंआव गुबुन गुबुन रायजोफोरनिफ्राय फैनानै भुटान हादराव हाबनो फैनाय गारिफोरा हाबफैनो हागोन होननानै फोरमायथियो। जेरै गुबुन गुबुन रायजो इउपि, महाराष्ट्र, पान्जाब, बेंगल आरो बिहार बेफोरबायदि गुबुन गुबुन रायजोनिफ्राय बाजार एबा लामाफ्राव थाथ'फैनोब्ला कभिड-19नि साग्लोबनायखौबो गिनांगौ जानानै फैयो। बेनिखायनो बे पार्किंआव थाफैयोब्ला बारग'नायनिबो मोनसे ओंथि गोनां जानानै फैदों होननानै रायजो राजाफ्रा फोरमायो। बहुत बाहिৰৰ পৰা আহে, বহুত ট্ৰাকবিলাক বাহিৰৰ পৰা আহে, বেলেগ ষ্টেটৰ পৰা আহি আছে। চ' ইয়াত অহাৰ পিছত সিহঁতে ইয়াতে পাৰ্কিং মানে ৰোডতে কৰে, ৰাস্তাতে। তাৰপিছত সিহঁতে খোৱা দোৱা চব ৰাস্তাতে কৰে। আৰু আমাৰ গাঁৱৰ মানুহবিলাকৰ অলপ প্ৰব্লেম হয় কি বা কোনোবাই যদি পজিটিভ হৈ যায়, পজিটিভ হ'লেতো বহুত আমাৰ গাঁৱৰ কাৰণে অসুবিধা হ'ব না। কিয়নো আমাৰ ওচৰে পাজৰেতো কোনো হস্পিটেল নাই। শান্তিপুৰ আছে কিন্তু অলপ দূৰে হয় আমাৰ ইয়াৰ পৰা। এতিয়া খোলাত আমাৰ বহুতে ভাল হৈছে আৰু এতিয়া গাড়ীবিলাক ইয়াতে সোমাব এতিয়াৰ পৰা। আৰু এইটো আমাৰ গাঁৱৰ কাৰণে একদমেই ভাল। আৰু ইয়াত খোৱা লোৱাৰ ব্যৱস্থা আছে, টয়লেট বাথৰুম চব এভেইলেবল আছে। সিহঁতে ড্ৰাইভাৰহঁতৰ কাৰণেও ভাল হ'ব, কিয়নো ইয়াতে ছেফটি হৈ যাব, ছিকিউৰ হৈ যাব। ৰাস্তাত কি হ'ব কি নহ'ব সেইটো আমি মানে গাঁৱৰ মানুহবিলাক কি ল'ব নোৱাৰিব। ইয়াত থাকিলে এটা ছিকিউৰ ফিল হ'ব সিহঁতৰ কাৰণেও। আৰু আশা কৰিম যে সিহঁতেও আহিব। আৰু আমাৰ গাঁৱৰ মানুহে খুব মানে খুচি যে ইয়াত এটা নতুন পাৰ্কিং খোলা হৈছে। আৰু অহা দিনবোৰত আমাৰ গাঁৱৰ মানুহৰ কাৰণে এটা জীৱন ধাৰণৰ এটা মানে কি হৈ গৈছে সুবিধা হৈ যাব। ইয়াত দোকান হ'ব, বেলেগ কিবা কিবি হৈ যাব বহুত। এতিয়াতো আমাৰ গেট ছেট বন্ধ আছে, গেট ছেট বন্ধ হোৱাত অসুবিধা আছে, কিন্তু এতিয়া চলি যাব মানে এইটোৰ কাৰণে। এতিয়া থেংক ইউ। ড্ৰাইভাৰৰ কাৰণে আপোনাৰ মেইনলি ইয়াত খোৱা দোৱাটো থাকিব, ইয়াত ধাবা এটা থাকিব, প্লাছ আপোনাৰ পানীৰ অসুবিধা নহ'ব। আৰু ইয়াত টয়লেট বাথৰুম এভেইলেবল থাকিব। তো সেনেকাই আৰু 50টা 40টা গাড়ীৰ কাৰণে আমাৰ ইয়াত এটা মানে কি কৰা হৈছে পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। আৰু খোৱা লোৱাৰ ব্যৱস্থা আৰামছে ভাল হৈ যাব। এইটোৱে বৰ্তমান সময়ত মানে এতিয়া লকডাউনৰ সময়ত ভূটানৰ যিবিলাক মানে ভূটানত গাড়ীবিলাক আহে, সেই গাড়ীবিলাক মানে যিবিলাক এতিয়া যিমান ভিতৰত সোমায় সেইবিলাক প্ৰত্যেকটো মানে আজি যেতিয়া আহিলেও 3 দিন পিছত কেতিয়াবা সোমায়। আৰু সেইবিলাক আমাৰ এই যিবিলাক পাব্লিক ইয়াৰ পৰা আমি অহা যোৱা কৰোঁ, এতিয়া বজাৰ আছে কি আছে, আমাৰ বহুত সৰু ল'ৰা ছোৱালী পিনে যোৱা অহা কৰে। যিটো অসুবিধা হোৱাৰ কাৰণে আজি মানে আমাৰ ইয়াতে পাৰ্কিং আজি নতুন স্থাপন কৰা হ'ল। আৰু হোৱাৰ কাৰণে ভূটান গভৰ্ণমেণ্টে অলপ মানে সহায় কৰিছে আমাক। আৰু লগতে আমি মিলি ভূটান গভৰ্ণমেণ্টে অলপ মানে ভাল পাইছে ইয়াতে পাৰ্কিং হোৱাৰ কাৰণে। আৰু এতিয়া কৰোণাৰ মহামাৰীৰ সময়ত আজি আমি ইয়াৰে ল'ৰাবিলাকে যিমান কৰি মানে সকলোৰে সমৰ্থনৰ কাৰণে আজি মানে ইয়াতে আমি পাৰ্কিং খুলিছোঁ। আৰু এনেকুৱা ছিষ্টেমত আমাৰ মানে অল অসমত চলি আছে, সেই ছিষ্টেমতে আমি ল'ম সেইটো ভাবিছোঁ আমি। গাড়ীখন মানে 50ৰ পৰা 60টা মানে সেইখিনিলৈ আমাৰ ইয়াতে বনোৱা আছে। আৰু এইখিনি পাৰ্কিং আমি ইয়াতে কৰা আছে। লগতে আৰু আমাৰ ইয়াতে আমি নতুনকৈ ধাবা খোৱাৰ বোৱাৰ কাৰণে সুবিধা, আৰু লগতে আমাৰ টয়লেট বাথৰুমবিলাকো ইয়াতে বনোৱা অলৰেডি হৈছে। এইটো আমি আজি অ'পেনিং কৰিছোঁ, সেইবাবে আমি মানে সুবিধাটো আছে, মানে যিবিলাক থাকে মানে পাৰ্কিঙত সেইবিলাক আমাৰ ইয়াতে উপলব্ধ আছে। ইয়াতেতো এতিয়া ধৰক আপুনি এতিয়া গুজৰাট, মহাৰাষ্ট্ৰ বহুত দূৰৰ পৰা ইয়াতে মানে গাড়ী, ৱেষ্ট বেংগল, কেৰেলা ইয়াৰ পৰা আজি দেখা পাওঁ। যেনেকুৱা আমি কমপ্লিটলি ইয়াতে খবৰ নহ'লে মানে গাড়ীৰ নাম্বাৰবিলাক বা কিবা বস্তু লৈ ভূটানৰ ভিতৰত সোমায়। এইটো তেনেকুৱা তাতে শ্ৰীৰামপুৰত আমাৰ যেতিয়া আমাৰ অসমৰ ভিতৰত সোমায় তেতিয়া তাতে কৰোণা টেষ্ট কৰি আহে সিহঁতে। তেনেকুৱা কৰা নাই, কিন্তু সিহঁতে সহায় কৰিম বুলি কৈছে। এতিয়াতো আৰু কৰোণাৰ সময়, আমিতো এতিয়া যাব নোৱাৰে, জাষ্ট কণ্টেক্টতে হৈ আছে বস্তুবিলাক। এতিয়া সেনেকুৱা কোনো ধৰণৰ আমি পোৱা নাই। সহায় কৰিব বুলি আমি ইণ্ডিপেণ্ডেণ্ট ফ্ৰেণ্ডছৰ যোনটো কথাবিলাকে কয়, সহায় কৰিব বুলি কৈছে।